জয় হিন্দ জয় ভাৰত ৰেচাৰ সূৰ্য 2.0 চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তো সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ আৰু আপোনালোকে সকলোৱে গমেই পায় আমাৰ এক্সাম আহি আছে, যিটো আমাৰ SSC GD 2022 যিটো আমাৰ বিজ্ঞাপন ওলাইছে আৰু তাৰ এক্সাম হ'ব গৈ আছে। 10 জানুৱাৰীৰ পৰা আমাৰ এক্সাম ষ্টাৰ্ট হ'ব। তো এক্সাম ষ্টাৰ্ট হোৱাৰ আগত মই কেইটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু কম্পিউটাৰৰ বেচিছত এক্সাম হ'ব আমি গমেই পাওঁ, আৰু বহুতে হয়তো ভয় খাই আছে যে কম্পিউটাৰত এক্সাম হ'ব আমি কেনেকৈ দিম বা কেনেকুৱা কি। আগতে যিসকলে দিছে তেওঁলোকৰ বাৰু এক্সপিৰিয়েঞ্চ হৈ গৈছে, আৰু যিসকলে দিয়া নাই তাৰ বাবে কিছুমান কথা মই ক'বলৈ ওলাইছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকে যদি ভয় কৰি আছে এতিয়া আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত একো ভয় নোহোৱা হৈ যাব, মানে আপোনালোকে সম্পূৰ্ণ এক্সামটো দিব পাৰিব যদি আপোনালোকে ভালদৰে মানে এক্সামটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে বা কিবা কৰিছে। আপোনালোকে মাউচ বা কীবৰ্ডৰ কাৰণে ভয় খাইছে হয়তো বহুতে, আৰু আজিকালি ল'ৰা বা ছোৱালী তো তেনেকুৱা নাইয়ে যিসকলে মানে এক্সাম মানে দিবলৈ ভয় কৰে, বা কম্পিউটাৰত তেনেকুৱা নাই। মানে স্কুলতো আমাৰ যিহেতুকে এটা ছাবজেক্ট আছিলে, তো সেইটো আপোনালোকে হয়তো বহুতে পাইছে আৰু বহুতে পোৱা নাই। আৰু যিসকলে পোৱা নাই তাতে সেইসকলৰ বাবে কৈছোঁ, যিটো আপোনালোকে মাউচটো আপোনালোকৰ ঘৰৰ কোনোবা যদি মেট্ৰিক দিয়া ল'ৰা ছোৱালী বা তেনেকুৱা যদি কাষত ইনষ্টিটিউট আছে, তেনেহ'লে আপোনালোকে মাউচটো অকণমান শিকি ল'লেই হ'ল। মাউচটোত আকৌ আপোনালোকৰ যিটো লেফ্ট ছাইড, অৰ্থাৎ ৰাইট হেণ্ডেদি আমি মাউচটো লওঁ, তো আপোনালোকে যিটো লেফ্ট ছাইডৰ বটন থাকে আৰু বটনটো আপোনালোকে প্ৰেক্টিছ কৰিলে হ'ল। আৰু মাউচটো অকণমান মানে আপোনালোকে এবাৰ যদি কোনো আৰ্ট বা কিবা কৰে, তেনেহ'লে আপোনালোকৰ সম্পূৰ্ণ মাউচটো 2 দিনৰ ভিতৰত ক্লিয়াৰ হৈ যাব। তো আপোনালোকে ঘৰৰ কাষৰ কোনোবা ল'ৰা বা ছোৱালী মেট্ৰিকত পোৱা লেপটপত আপোনালোকে মাউচ খুৱাই কেনে আপোনালোকে টেষ্ট কৰি চাব। মাউচটো অকণমান লৰাব জানিলেই হ'ল। আৰু কীবৰ্ডত তেনেকুৱা ইউজ নহয়। আপোনালোকে ডেট অফ বাৰ্থটো লিখাৰ কাৰণে তাতে ইনষ্ট্ৰাকশ্যন থাকিব, আপোনালোকক শিকোৱাৰ কাৰণে তাতে মানুহ থাকিব, আৰু আপোনালোকক সুধিলে তেওঁলোকে আপোনালোকৰ ডেট অফ বাৰ্থটো বা ৰোল নম্বৰটো বহুৱাৰ কাৰণে তেওঁলোকে সহায় কৰি দিব। আৰু তেনেকুৱা হিচাপত ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো বহোৱাৰ পিছত, আপোনালোকৰ পাছৱৰ্ডটো বহোৱাৰ পিছত আপোনালোকে এক্সামত আপোনালোকৰ যিটো আমাৰ প্ৰফাইল থাকে, তো আপোনালোকে প্ৰফাইলটোত ভিজিট কৰি যাব। আৰু আপোনালোকে এক্সামটো দিয়াৰ কাৰণে মাউচটোৰ প্ৰয়োজন হ'ব বিশেষ কৰি, আৰু মাউচটো আপোনালোকে ইংলিছ হিন্দী বা কুৱেশ্যন কেনেকৈ ছেভ কৰে, তো আপোনালোকে সকলোবিলাক মাউচটোৰ দ্বাৰা কৰিব লাগিব। তাত কোনো কীবৰ্ডৰ কোনো ব্যৱহাৰে নহয়। তো আপোনালোকে মাউচটো অকণমান শিকি ল'ব। আৰু আপোনাৰ যিহেতু আমাৰ এক্সাম 4টা বিভাগত হ'ব, আৰু 4টা ছাবজেক্ট আছে। 4টাৰ আপোনালোকে হিন্দী আৰু ইংৰাজীটো কেনেকৈ চুজ কৰিব। যদিহে মই বৰ্তমান এতিয়া ট্ৰেইনিঙত আছোঁ, আৰু যদি মই ঘৰত থাকিলে হয়, মই সম্পূৰ্ণ কম্পিউটাৰত থাকিয়ে মোৰ লেপটপ আছে, মোৰ লেপটপত সম্পূৰ্ণ আপোনালোকক ডেম'টো দি দিলোঁ হয়। তো কোনো কথা নাই, আপোনালোকে পাৰিব সম্পূৰ্ণ অতি সহজ আৰু ইজি হয়। আপোনালোকক ইনষ্ট্ৰাকশ্যন দিয়াৰ কাৰণে মানুহ থাকিব। আপোনালোকে ইনষ্ট্ৰাকশ্যনবিলাক মানুহবিলাকক সুধিও ল'ব পাৰিব। আৰু যিসকলে পঢ়িব জানে, আৰু আপোনালোকক বিশেষ কৰি কৈ দিওঁ, আমাৰ যিসকলে অকণমান হিন্দীত অলপ কেঁচা, তো তেওঁলোকে অকণমান হিন্দীটো পঢ়ি ৰাখিলে হ'ল। আমাৰ অসমৰ ল'ৰা ছোৱালী কি হয়, হিন্দীটোত প্ৰশ্নটো পঢ়াতে আমাৰ যিমান টাইম লাগিছে, বাকী অন্য দেশৰ 4টা 5টা কুৱেশ্যন তেওঁলোকৰ পঢ়া হৈ যায়। তো আমাৰ অসমৰ অকণমান হিন্দীটো পঢ়াতে অকণমান কনফিউজন বা বুজি পোৱাত তেনেকুৱা লাগে। তো সেইকাৰণে যিসকলে হিন্দীত অকণমান কেঁচা, তো সেইসকলে অকণমান হিন্দীটো পঢ়ি থাকক, আৰু হিন্দী যাতে আমাৰ কুৱেশ্যনটো পঢ়াতে টাইম খাই নাযায়। তো আপোনালোকে গমেই পায় আমাৰ এইবাৰ যিটো আমাৰ এক্সাম হ'ব, তো এক্সামত আপোনালোকে গমেই পায় কিমান হ'ব। আমাৰ 160 আমাৰ মাৰ্ক থাকিব, টোটেল মাৰ্ক, আৰু 80 কুৱেশ্যন থাকিব। আৰু 4টা বিভাগত আপোনালোকে গমেই পায় 4টা বিভাগত কি থাকিব, আপোনালোকে সম্পূৰ্ণ গমেই পায়। যিটো আমাৰ ৰিজনিং আছে, ৰিজনিং থাকিব, আপোনালোকৰ ৰিজনিং থাকিব 20, আপোনালোকৰ জিকে যিটো আছে, জিকে থাকিব আমাৰ 20, এইটো আমাৰ কুৱেশ্যনৰ কথা কৈছোঁ। আৰু আপোনালোকৰ মেথছটো থাকিব 20, আৰু আপোনালোকৰ গ্ৰামাৰ যিটো হিন্দী নাইবা ইংৰাজী তাত থাকিব 20। তো টোটেল আমাৰ 80 কুৱেশ্যন থাকিব, আৰু 80 কুৱেশ্যনৰ 160 আমাৰ মাৰ্ক থাকিব। তাৰে ভিতৰত আপোনালোকক অকণমান অসমৰ ছেফ স্ক'ৰ হিচাপত আপোনালোকক দি দিওঁ। যদিহে আপুনি জেনেৰেল কাষ্টৰ হয়, তেনেহ'লে আপোনালোকে যদিহে 90 পায়, আপোনালোকে একদম ছেফ স্ক'ৰ, যিটো আমাৰ একদম ফাইনেল কাট অফলৈকে আপোনালোকে যাব পাৰিব, যদিহে আপোনালোকে 90 পায়। আৰু ইয়াত আপোনালোকক কৈ দিওঁ, যিটো আমাৰ নিগেটিভ মাৰ্কিং থাকিব, নিগেটিভ মাৰ্কিঙত আপোনালোকৰ যদিহে এটা কুৱেশ্যন কৰে, আপোনালোকে কিমান মাৰ্ক পাব? 2 মাৰ্ক পাব। এটা কুৱেশ্যনত আপোনালোকে 2 মাৰ্ক পাব। আৰু ইয়াত যদি এটা কুৱেশ্যন যদি ভুল কৰে, তেনেহ'লে আপোনালোকৰ কিমান মাৰ্ক কটা যাব? 1 মাৰ্ক কটা যাব। তেনেকুৱা হিচাপত আপোনালোকে যদি চাব যে কুৱেশ্যনটোও কটা গ'ল আৰু আপোনাৰ হোৱাৰ পৰা কটা গ'ল, টোটেল আপোনালোকৰ 3 মাৰ্ক কটা যাব। তেনেকুৱা হিচাপত আপোনালোকে যিমানখিনি পাৰে শুদ্ধ কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে চাই ল'ব, যদিহে আপোনালোকৰ কুৱেশ্যনটো
যদিহে ধৰি লওক 80টা কুৱেশ্যন থাকিব, আপোনালোকে 45 শুদ্ধ কৰিলে তেনেহ'লে 5টা আপোনালোকে টোক্কা লগাই আহিব পাৰে। মই এইটো আপোনালোকক কৈ দিছোঁ। তাতে ধৰি লওক আপুনি টোক্কাটো এনেকুৱা হিচাপত নলাগব যে বি চি ডি এনেকুৱা হিচাপত নলাগব। আপোনালোকে এ লগালে এ লগাই আহিব গোটেইকেইটা, আৰু বি লগালে বি এ লগাই আহিব। তেনেকুৱা হিচাপত 5টা কুৱেশ্যন আপোনালোকে যদিহে 45ৰ এবভ আপোনালোকে কৰিছে শুদ্ধ, তাত তেনেকুৱা হিচাপত টোক্কা লগাই আহিব পাৰে। আৰু যদিহে ভাগ্য থাকে 4টা হৈ যাব, বা ধৰি লওক কমচে কম 2টা বা 1টা হৈয়ে যাব আপোনালোকৰ, যদিহে চিৰিয়েলি বহাই আহে। আৰু যদি ভাগ্য নাথাকে সেইটো উপায় নাই। তো তেনেকুৱা হিচাপত আপোনালোকে টোক্কাটো মাৰ্ক ৰাখিব পাৰিব। আৰু আপোনালোকে নৰ্মেলাইজেশ্যন হৈ থাকে, আপোনালোকে নৰ্মেলাইজেশ্যনৰ ভিডিঅ' যদি লাগে মই পিছত বনাই দিম, আপোনালোকে নৰ্মেলাইজেশ্যনৰ ভিডিঅ'টো চাই ল'ব। আৰু আপোনালোকে যদি লাগে আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকৰ যিটো কম্পিউটাৰ বেছ এক্সাম হ'ব, তাত আপোনালোকে কোনো সোধা পোছা বা বেলেগ সোধা পোছা তেনেকুৱা হিচাপত কৰিবৰ সময় নাপাব। তো আপোনালোকে সেইকাৰণে কৈছোঁ আপোনালোকে বেলেগৰ ওপৰত ভৰসা নকৰিব। আৰু তেনেকুৱা কৰিলে তাত মানুহ থাকিব, তো তেনে আপোনাক কম্পিউটাৰটো চেঞ্জ কৰি দিয়া যাব। তো তেনেকুৱা হিচাপত আৰু আপোনালোকে যদি মানে এক্সাম দিবলৈ যায়, তাৰ আগত কৈ দিছোঁ আপোনালোকে যিটো এডমিট কাৰ্ডত যিবোৰ তাৰমানে ইনষ্ট্ৰাকশ্যন পাব, তো সেই হিচাপতে বস্তু লৈ গ'লে হ'ল। এনে গোটেই ডকুমেণ্ট লৈ যাই লাভ নাই। আৰু ডকুমেণ্টৰ যিহেতুকে মূল্য আছে, তো ডকুমেণ্টটো আপোনালোকে ক'ৰবাত থোৱাৰ আগতে বহুত সাৱধান হৈ ল'ব, বা পইচা দি থৈ ল'ব। নাইবা আপোনালোকৰ যদিহে ঘৰৰ মানুহ যায়, তেনেহ'লে ঘৰৰ মানুহৰ হাতত আপোনালোকে বস্তুটো ৰাখি দিব। তো এইখিনিয়ে ক'ব লগা আছিল। আপোনালোকে যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।